এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভগৱানৰ কৃপাত ভালে আছোঁ। এয়া মোৰ জীৱনৰ প্ৰথমটি ইউটিউব ভিডিঅ'। ক'বলৈ গ'লে মোৰ জীৱনৰ এয়া এক নতুন যাত্ৰা বুলি ক'ব লাগিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে নিশ্চয় এদিন এই যাত্ৰাত সফল হ'ম বুলি আশা ৰাখিলোঁ। এয়া আজি আমাৰ পাতফুলৰ পৰাই উপভোগ কৰকচোন। আমাৰ ঘৰত জানেনে পাতফুলৰ সংখ্যাহে অধিক। এয়া ঘৰতে পাণ লাগিছে, এয়া পিছে মায়েহে ৰোৱা পাণ দেই। আৰু পাণজোপাৰ পিছফালে আছে জামুক। ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টো যদিহে চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে মৰম আৰু আশীৰ্বাদ দিলেহে মই পুনৰ নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াই লৈ আহিব পাৰিম। আৰু এয়া ঘৰৰে লিচু, ভাতকেৰেলা, ঘৰৰে যেতিয়া ফল-মূল, শাক-পাচলি খাবলৈ পাওঁ আৰু কি লাগে নহয়নে? মোৰ দৰে লিচু খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি নিশ্চয় জনাব। এয়া সকলোখিনি পাৰি থোৱাৰ পিছত যেতিয়া ডালে পাতে লিচু লাগি থকা দেখা পাওঁ, কিমান ভাল লাগে নহয়নে মনটো? আৰু মই ভিডিঅ' কৰা দেখি জানেনে, মায়ে গোটেই ডলাখনকে উলিয়াই দিলে, ডলাখনত যিমান ফটো মাৰো মাৰি থাক বুলি। ইমান গাড়ী মটৰ অহা যোৱা কৰি থাকে নহয় ৰাস্তাৰ কাষত ঘৰ যে। আৰু এই অকণমানি হাঁহ পোৱালিটোলৈ মন কৰকচোন, ইমান ধুনীয়াকৈ খেলি আছে। ৰ'দ দিছে, ক'তো পানী নাই যেতিয়া, সিহঁতকোতো পানী লাগে ন, সেইটো কাৰণে গাঁত এটা খান্দি কিনে পোৱালি এজনীয়ে পানী ঢালি দিলে। দেখিছেনে ইমান ধুনীয়াকৈ খেলি আছে। গৰম দিন যিহেতু আইচক্ৰীম নোখোৱাকৈ কেনেকৈ থাকোঁ কওকচোন। আইচক্ৰীমটোতো খাবই লাগিব আৰু আটাইতকৈ গৰম দিনত আইচক্ৰীম মোৰ প্ৰিয়। ডাক্তৰে যিমানেই ডিঙি বিষত আইচক্ৰীম খাবলৈ মানা নকৰক কিয়, আইচক্ৰীমটোনো বাদ দিব পাৰিমনে? সেয়েহে খাই আছোঁ আৰু আইচক্ৰীম। ডিঙি বিষ বাদ দিয়া হয়নে? আইচক্ৰীমহে মেইন। আৰু এইফালে ভাইটিয়ে খাই আছে। ভাইটিয়ে মোক ভিডিঅ' কৰি থকা দেখি ফটো মাৰিবলৈ ইয়াক বহাই দিছিলে, কিন্তু মই ভিডিঅ' কৰিলোঁ বুলি এই বেটাই গমেই নাপায়। আহকচোন আমাৰ ফুলখিনি একেলগে উপভোগ কৰোঁ। এইজোপা কি ফুল আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন দেই। আৰু আগতেই কৈছিলোঁ নহয়, আৰম্ভণিতে কৈ আহিছিলোঁ যে আমাৰ ঘৰত পাতফুলৰ সংখ্যা অধিক, সেয়েহে এয়া পাতফুল উপভোগ কৰক। এয়া পিছে পাতফুল নহয় দেই, মই এল'ভেৰাজোপাহে দেখুৱাই পালোঁ।
আকাশখন চাওকচোন ইমান ধুনীয়া লাগিছে। আৰু ঘৰতে তামোল পাৰিছিলে, মই মনে মনে ভিডিঅ' কৰি থলোঁ, যিহেতু ঘৰত কোনেও নাজানে যে মই ইউটিউব চেনেল খুলিছোঁ বুলি, আৰু এনেকৈতো ভিডিঅ' কৰা দেখিলেতো গালি দিব, সেয়েহে মনে মনে ভিডিঅ' কৰি থাকিলোঁ। আৰু আপোনালোকে যেতিয়া মোক মৰম আৰু আশীৰ্বাদ দিব, তেতিয়াহে মই ঘৰত ক'ম যে মই ইউটিউব চেনেল খুলিছোঁ বুলি। The next morning. গুড মৰ্ণিং এভৰিৱান। কালি ভিডিঅ'টো সমাপ্ত কৰা নহ'লেই, সেয়েহে আজি ৰাতিপুৱাৰ পৰাই আৰম্ভণি কৰিছোঁ। দেখিছেনে ৰ'দটো ইমান চোকাকৈ ওলাইছে, বাহিৰলৈ ওলাই যাব নোৱাৰি। ট্ৰেইনৰ মাতটো শুনিছেনে? ষ্টেচনটো আমাৰ ঘৰৰ আগফালে আছে, আৰু ইয়াক চাওকচোন, এই ট্ৰেইনখিনি ইমানেই দেখি থাকে ষ্টেচনটো আগফালে আছেই, তথাপিও ইমানে চাবলৈ নেৰে। আৰু ৰাতিপুৱাৰ চাহকাপ বিস্কুটৰ সৈতে খালোঁ। এয়া মোৰ প্ৰথম, যিহেতু মানে কথাখিনি কওঁতে অলপ নাৰ্ভাছ ফিল কৰিছোঁ, বেয়া নাপাব হা। গৰমৰ দিন যিহেতু, নেমু চৰবত নোখোৱাকৈ থাকিব পাৰিনে, সেয়েহে ময়ো খাই দিলোঁ নেমু চৰবত। আৰু ইয়াক চাওকচোন, মই নেমুডোখৰ যেনেকৈ লগাইছোঁ, ইয়াকো মানে সেনেকেই লাগে, ইমান যে উৎপতীয়া। আকাশখন চাওকচোন, একেবাৰে ডাৱৰে ঢাকি ৰাখিছে। আৰু এয়া ঘৰৰ আগফালে জামুক, নগাটেঙা, জলফাই, এয়া জলফাইও ফুলিছে লাহেকৈ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।